Hello friends, welcome to my YouTube channel PIBC channel to অন্য এটা নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই ক'ত গৈ আছো আপোনালোকক দেখাই যাম। আজি মই গৈ আছো মোৰ লগৰজনীৰ লগত, মানে আমাৰ ঘৰৰ ওচৰতে বগৰী আছে, মানে বগৰী খাব গৈ আছো। বগৰী পাৰিম এতিয়া আপোনালোকক অলপ দেখাই যাম আৰু আমি কেনেকৈ বগৰী পাৰি পিনে খাওঁ। আপোনালোকে যদি খাবলৈ মন আছে আহিব পাৰে আমাৰ লগত। মোৰ লগতে আপোনালোককো লৈ গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এতিয়া আমি মানে কি হ'ল বগৰী খাব গৈ আছোঁ, মানে আমাৰ ঘৰৰ ওচৰতে আৰু। তাৰপিছত তেনেকৈ মোৰ লগৰজনী আহিছে, মানে তেনেকৈ আমি দুজনী এতিয়া বগৰী পাৰিমগৈ। আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে, মানে আপোনালোককো লগত লৈ গৈ আছোঁ বগৰী খাবলৈ। ভিডিঅ'টো চাই যাব শেষত। ইফালে ভাইটিহঁতি বগৰী পাৰি দিছে, আমি বুটলিছোঁ আৰু। হাই কৈ দিয়া ভাইটি। ইফালে দুজন তিনিজন আছে, ওপৰত এজন আছে। পুৱা হিলাই দিছে বগৰী কেনেকুৱা পৰিছে। এতিয়া আমি বগৰী খাই আছোঁ, মানে বগৰী পাৰি আছোঁ। এইফালে মোৰ লগৰজনী আছে, হাই কৈ দিয়া। ইফালে আছে ভাইটি দুটা আছে, ভাইটি হাই কৈ দিয়া। লাজ কৰিছে ভাইটি দুটা। ইফালে আৰু এটা আছে গছত আছে, এইটো ভাইটি মানে কি হ'ল আমাৰ পাৰি দিছে আৰু গছ যাই হিলাই দিছে, পুৰা পকা পকা বগৰী সৰিছে তেনেকৈ। ইফালে লাজ কৰিছে ভাইটি। ইফালে সৰু ভাইটি ডাঙৰ ভাইটি দুটা আছে। ইফালে মই আছোঁ, ইফালে লগৰজনী আছে, ইফালে মই আছোঁ, আৰু এইফালে ভাইটি আছে। পুৰা বগৰী খাই আছে। কৈ দিয়া কেনেকুৱা হৈছে বগৰী। পুৰা পলাইছে। বগৰী যায় কিন্তু খাই বহুত ভাল লাগে। এতিয়া আপোনালোকক মই দেখাই দিওঁ মোৰ বগৰীখিনি। এতিয়া বগৰী খাইছোঁ আৰু এইখিনি বগৰীখিনি দেখাই দিছোঁ চাওক। ইফালে ভাইটি, ইফালে চাওক বগৰীখিনি বহুত মিঠা হয়, খাই ভাল লাগে। বগৰী খাই আছোঁ আৰু আমি এতিয়া। বগৰী মানে কি হ'ল, এইটো চাওক বগৰী বহুত খাই ভাল লাগে। এতিয়া খাম আৰু এতিয়া চাওক। যদি আপোনালোকে খাম বুলি ভাবিছে আহিব দেই বগৰী খাবলৈ। ভাইটিকেইটা কৈ দিয়াচোন বগৰী খাই কেনেকুৱা লাগিছে? ভাল লাগিছে নে? মিঠা নে? টেঙা লাগিছে? পকাখিনি মিঠা থাকে ন? পকাখিনি বহুত মিঠা হয়। এতিয়া মই খাই আছোঁ আৰু বগৰী খাই আছোঁ। ইফালে বগৰী খাই বহুত ভাল লাগিছে। আপোনালোকে যদি আহিম বুলি ভাবিছে আহিব পাৰে আৰু বগৰী খাবলৈ। এতিয়া বগৰী খোৱা ছিজন আৰু। এতিয়া আপোনালোকক বগৰীখিনি অলপ দেখাই দিম। বগৰীখিনি চাব। বগৰীখিনি বহুত মিঠা হয় খাবলৈ। তেনে খাই চাইছিলোঁ মানে তেনেকৈ। তোৰখিনি চাওঁ, তোৰখিনি দেখাই। ধুনীয়া নেকি? সঁচাকৈ। ইফালে লগৰজনীখিনি চাওক কেনেকুৱা খাই ভাল লাগিব। পুৰা পকা বগৰী খাব মন গৈছে যদি আহিব পাৰে আৰু দেই। ইফালে লগৰজনীৰ পৰা আজি আমি বগৰী খাব আহিলোঁ, মোৰ লগৰজনী আৰু মই দুজনীয়ে মিলি তেনেকৈ অলপ ঘৰত এনেই থকাতকৈ বগৰী খাব আহিলোঁ। আৰু তেনেকৈ আমাৰ মানে পথাৰৰ ওচৰতে আছে গছজাই, তেনেকৈ আমাৰ পাছফালে ঘৰৰ মানে ওচৰতে আছে বগৰী যায়। কিন্তু খাই বহুত ভাল লাগে। আপোনালোকৰ বগৰী গছজাই অলপ দেখাইছিলোঁ চাগে। ইফালে
আৰু মোৰ ইফালে লগৰজনী আছে। হাই দেখি নাপাই বেলিটো দেখা নাই নেকি? ইফালে ট্ৰেইনখনো আহি আছে ওচৰতে। ট্ৰেইনৰ মাত শুনিছে চাগে। আৰু ইফালে মোৰ দুজনী আহিছোঁ আৰু তেনেকৈ বগৰী খাবলৈ। বগৰী কিমান হ'ল চাওক। মানে পলিথিনটো বহুত ডাঙৰ হয়, আধামান হৈছে আৰু তেনেকৈ এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ভিডিঅ'টো এতিয়া ইয়াতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আপুনি যদি মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো অলপ হৈ গ'ল কিমান ধুনীয়া বেলি ডুবু ডুবু অৱস্থা চাওক, কিমান ধুনীয়াকৈ ওলাইছে ভিউ কিমান ধুনীয়াকৈ ওলাইছে চাওক। আমাৰ পথাৰখন দেখাই দিছোঁ অলপ। ইফালে আমাৰ ঘৰটো এইখিনিত আছে, এইখিনি মানে কি হ'ল বাহনিখিনি পাৰ হ'লে পায়গৈ। ইফালে আমাৰ বেলিটো চাওক, বেলি ডুবু ডুবু অৱস্থা। বেলিটো অলপ মই জুম কৰি দেখাই দিছোঁ চাওক, ইমান ধুনীয়া লাগিছে। বেলিটো বহুত ধুনীয়া লাগিছে চাওক, ইমান ধুনীয়াকৈ পোহৰ দিছে। ইফালে বেলি ডুবু ডুবু অৱস্থা, কিমান ধুনীয়া লাগিছে ন ভিউটো। ইফালে এইখন হৈছে আমাৰ পাহাৰখন। পাহাৰখন আপোনালোকক দেখাইছিলোঁ নহয়, চাওক ইয়াৰ দূৰৰ পৰা চাওক কিমান ধুনীয়া লাগিছে। ইফালে বেলি ডুবু ডুবু অৱস্থাত গৈছোঁ। ইফালে লগৰজনী আছে, যাওঁ অৱস্থা। গৈছোঁ এতিয়া যাওঁ আৰু ঘৰলৈ। তাই গৈ আছে, ময়ো এতিয়া গৈ আছোঁ আৰু